কবিতাৰ শিৰোনাম শৈশৱ উভতি আন এবাৰ। ধূলি বালিৰ মাজেৰে পাৰ হোৱা আমাৰ 12 বছৰীয়া শৈশৱ স্মৃতিৰ বুকুত হেৰাই গ'ল নষ্টালজিয়া আবেলি বুলি। ৰৈ গ'ল মাথো ধূসৰ এটি গধূলি। মন যায় শৈশৱৰ বালিঘৰৰ মাজত জিৰাবলৈ। মন যায় আবেলি পৰত লুকা-ভাকু খেলিবলৈ। আৰু মন যায় মাৰ আলনাৰ কাপোৰ পিন্ধি কইনা সাজিবলৈ। ভাগৰ বিহীনভাৱে দৌৰি ফুৰিছিলোঁ অনিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্যৰে। আৰম্ভ হৈছিল প্ৰতিটো পুৱা। সময়বোৰ উভতি যোৱা হ'লে, বয়সবোৰ কমি অহা হ'লে, ব্যস্ততাবোৰ নিশেষ হোৱা হ'লে, ল'ৰালিৰ বন্ধুবোৰ সলনি নোহোৱা হ'লে কিমান যে ভাল লাগিল হয়। কিন্তু সকলোবোৰ সলনি হৈ গ'ল। কেতিয়াও উভতি নাহে মোৰ 12 বছৰীয়া শৈশৱ। প্ৰাণ ভৰি খেলাৰ সময় আৰু নাই। এতিয়া যুঁজাৰ সময়, জীৱনৰ সৈতে মোকাবিলা কৰাৰ সময়। শৈশৱে ঠিক আছিল, নাছিল কোনো ডাঙৰ সপোন। সপোন এটাই আছিল, খহি নপৰাকৈ বালিঘৰ সাজা। এই ল'ৰালি এবাৰ উভতি আনা, আকৌ প্ৰাণ ভৰি খেলো। যান্ত্ৰিকতাৰ মাজত থাকি বৰ কষ্ট পাইছো। মুক্তি লাগে মোক, ঘূৰাই লাগে শৈশৱ। উভতি আনা এবাৰ, দৌৰি দৌৰি যাম নৈ পাৰলৈ। বিচাৰি উলিয়াম মই সজা বালিঘৰ। এই শৈশৱ আন এবাৰ, আহ এবাৰ। ধন্যবাদ।